সাবস্ক্ৰাইব কৰক ঐকান্তিক অসম ইউটিউব চেনেলটো আৰু বেল আইকনটোত প্ৰেছ কৰক লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবলৈ। ধন্যবাদ। বলক তেতিয়াহ'লে ৰৈ নাথাকি আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ বন্ধুসকল, আজিৰে পৰা 6 মাৰ্চ তাৰিখলৈকে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ শিৱদৌল প্ৰাংগণত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উদযাপন কৰা হৈছে। উক্ত অনুষ্ঠানটোলৈ সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ ঐকান্তিক ইউটিউব চেনেলৰ তৰফৰ পৰা সাদৰেৰে নিমন্ত্ৰণ জনাইছো। লগতে আমাৰ আজিৰ এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা হৈছে, কাৰো ধৰ্মীয় অনুভূতিত আঘাত সনাৰ আমাৰ উদ্দেশ্য নহয়। তেতিয়াহ'লে বলক আজি আমি এই কাহিনীটোৰ মাজলৈ আগবাঢ়ো। দাদা খালি খালো অকমান ওলাই যাওঁ বল ওলাই যাওঁ। আছে নেকি উৎসাহ চুৎসাহ? চিগনেচাৰ অকণ আছে, ৰাতিপুৱা দোকান চোকান খোলা নাই নহয়। বন্ধ, মই তাহাঁতৰ দোকানত ৰখি দিলো। অকমান দিলে হ'ব। এইখন মই খাই দিওঁ। আজি গুৱাহাটী নহয়, ভাংচা অকমান খাব লাগিছিলে নহয়। এই ভাংচালে ঘৰত খাবলৈ গ'ল গান পঠাব। নকওঁ এই যদি ঘৰত ধৰাবই যাওঁ না বেয়া কাম কৰিলো নাই ঘৰত। মোৰ মতে আজি গালি দিব নালাগে। কেলে আজি শিৱৰাত্ৰি নহয়, ঘৰত কবি আৰু শিৱৰাত্ৰি বুলি অকমান আৰু এনেই আৰু গম পালি নাই? বল নহ'লে অকমান খাওঁ। আহিব বল খাই দিম। এই বস্তুটো ক'ত পাবি এতিয়া? বস্তুটো এতিয়া পাবলৈ মই ৰঞ্জনক ফোন এটা কৰি চাওঁ নিব। ফোন আনিছ নিব? ৰঞ্জনলৈ ফোন এটা কৰিছো। ফোন এটা কৰচোন। তাৰ ককাকে খাই নহয় ভাল খাই গম পালি নাই? তালৈকে ফোন এটা কৰি চাওঁ। হেল্ল', ৰঞ্জন কোন আছ? এই টাউন আমিও যাম ৰ একেলগে যাম। ঘপককে তই ওলাই আমি ঘৰৰ মুখতে আছো। এই কথাটো মানে কি হ'ল, আজিতো শিৱৰাত্ৰি হয় নাই? অকমান খাই দিম বুলি ভাবিছো। তহঁতৰ ককাৰ ওচৰততো ভাং আছে। এই তাৰে অকমান তই লৈ আহিবি। গোটেইকেইটা গৈ পথাৰতে বহি আমি বিকাশে মই তই খাই দিমগৈ। ঠিক আছে আহা সোনকালে বাৰু যাম আৰু আমিও টাউন যাম আৰু দেৰি নকৰিবি। আহিব না? এই আহিব মজা বুম 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 একেবাৰে লৈ আহিব আৰু বুম বুম এই বুম বুম বল যাওঁ মজা জেগাই নাই দেৰি নকৰিবি আকৌ টাউনো যাব লাগিব উলিয়া কিমান কেনেকে বনাম? এইটো মই বনাই দিম। হ'ব দে, যি আছে তাকে খাওঁ। হ'ব দে শিৱৰাত্ৰি বুলি আৰু কৃষ্ণ অকমান বম বম বলে উলিয়া টাউন যাবগৈ লাগিব ন।
জ্বলা জ্বলা বম বলে ভাং খাই পগল হোলা হে মহাদেৱ ভাং খাই পগল হোলা বিকাশ মোক জ্বলাই দে ইয়াক জ্বলাই দিবি জ্বলাই দে তুমিতো নুমাই থাকি তাত কি কৰিছ বে তহঁতি ওপৰত দিয়াখন কেলে পাওঁ ভালকে জ্বলা বিকাশ তই জ্বলাই দিওঁ দে মোক দে লৈ থাকিবি তই নাখাবি আৰু নন্দী আহি গ'লো আমাৰ ওচৰলৈ এইটো বিকাশে বিকাশে যাওঁ বোলে যাওঁ বল যাওঁ বেছি ভাল নহয় বল 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 বিকাশ যাওঁ বল এইখন দ আছে দেই এইটো পাহাৰ পাহাৰ কি পাহাৰ তালি পাহাৰটো কিন্তু হনুমানে বৰ বেয়া জেগাত পেলাই দিলেহি দেই বল বল যাম বল লাহে লাহে যাবি আকৌ দেই বদালে উঠিবি দেই বেয়া খোৱা পৰিলে কিন্তু তলত পৰিবি গা দেই বিকাশ মোক ধৰি লৈ যা মোক ধৰি লৈ যা মোক ধৰি লৈ যা
পিছলে পৰিলো বহুত তলত পৰিবি মোৰ বাইকখন কোন লগকেইটা আহিছে কাটিছে গমেই পোৱা নাই Kola khla kola khbang ke bole kola khla muhinia muhile ana pu রাস্তাটা বেয়া বেয়া উখ কিন্তু দে কৈলাশৰ ৰাস্তাটো কৈলাশ এইটো পৰিলে চেচ আও প্ৰভুক নাপাওগে মোহিনীয়া মোহিলে মন প্ৰভু মহাদেৱ মোহিনীয়া মোহিলে Casa ha. Rola la. বহুত বেয়া আছে। ইয়াৰ দেখোন নন্দী ভিংগি নহয় জানো? গোটেইচোন ভূত পেটেদি প্ৰভু আছে। মোৰ ভয়হে লাগিছে দেই, মই নাযাওঁ। ভয় নকৰিবি। ভয় লাগিছে। ভয় লাগিছে। ডেঞ্জাৰিয়া গম পা নাই ডেঞ্জাৰিয়া তই আহিছ নি আগতে মই আগতে আহিয়ে দেখো কোন আকৌ এইডোখৰ যদি পাৰ হৈ যাওঁ নাই ডাইৰেক্ট পাবি লগ পাই যাবি বম বম বোলে বম বম বোলে বম 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 নহয় এইখন প্ৰভুৱে পঠাই দিছে আমাক যাবলৈ আমি ৰথত যাম দে বল এখন ৰথ প্ৰভুৱে এইফালে ৰাস্তাটো পাহৰিয়ে থাকিলি এইখনো বৰষৰে ৰথখন ডেঞ্জাৰত পঠাই দিলে কিন্তু প্ৰভুৱে লাহে লাহে যা লাহে লাহে যা ইমান স্পীড কেলে গৈছ মই গাড়ী যোৱাই নাই মই চলাম ন
হাই আজি আমাৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ কেতিয়াও নাপাহৰিব বাই বাই